নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মেথছৰ বিষয়ে সৰু ট্ৰিক এটা লৈ আহিছোঁ। দুটা অংকৰে গঠিত সংখ্যাবিলাক আমি কেনেদৰে অতি সহজতে অতি ইজিভাৱে পূৰণ কৰিব পাৰোঁ সেইটো আমি শিকিম। আৰু আপোনালোকে এই ট্ৰিকটোৰ সহায়ত, এই পদ্ধতিৰ সহায়ত আপোনালোকে ইণ্টাৰভিউ বা এক্সাম পৰীক্ষাবিলাকত অতি সোনকালে সহজতে এনসাৰ কৰিব পাৰিব, সলভ কৰিব পাৰিব। আপোনালোকে একদম মন দি ভালকৈ চাই থাকক। পোনপ্ৰথমতে আমি এটা সৰু এটা উদাহৰণৰ সহায়েৰে আৰম্ভ কৰিম। পোনপ্ৰথমে ল'লোঁ আমি ধৰক 21 ইনটু 32 এই দুটা সংখ্যা ল'লোঁ। এই দুটা সংখ্যাৰ ভিতৰত যদি আমি পূৰণ কৰিব লাগে বা ইনটু কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? পোনপ্ৰথমতে বন্ধুসকল ভালকৈ চাই থাকক, ষ্টেপ বাই ষ্টেপ প্ৰথমৰ পৰা চাই থাকক। প্ৰথমতে এই একক স্থানত থকা সংখ্যাবিলাক পূৰণ কৰিব লাগিব। এই প্ৰথমতে এইটো আৰু এইটো পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? 2 আৰু 1 ইনটু কৰিলে 2 হ'ব। ছেকেণ্ড ষ্টেপত কি কৰিম? আমি এইটো ইনটু এইটো কৰিব লাগিব। কিমান হ'ব? 2 ইনটু 2 হ'লে কিমান হ'ব? 4। এইফালে লিখি ল'লোঁ। আৰু নেক্সট ষ্টেপত 3 ইনটু 1 কৰিব লাগিব। এইটো আৰু এইটো, এইটো আৰু এইটো পূৰণ কৰিব লাগিব। তো 3 ইনটু 1 কৰিলে কিমান হ'ব? 3 হ'ব। গতিকে এই দুটা আমি প্লাছ কৰিলে কিমান হ'ব? 7। তো ইয়াত কিমান বহিব? 7 বহিব। এতিয়া লাষ্ট ষ্টেপত কি থাকিলে? লাষ্ট ষ্টেপত এইটো 2 আৰু 3টো থাকি গ'ল লাষ্টৰ স্থানত। গতিকে 3 আৰু 2 ইনটু কৰিব লাগিব। কিমান হ'ব? 3 ইনটু 2 কৰিলে 6 হ'ব। গতিকে আপোনালোকৰ এনসাৰটো হৈছে এইটোৱে, 672। 21 ইনটু 32 যদি আমি ইনটু কৰোঁ, আমি এনসাৰটো পাম 672। আপোনালোকে কম্পিটিটিভ এক্সামবিলাকত অতি সহজতে এই ফৰ্মুলাত আপোনালোকে অতি সহজতে সলভ কৰিব পাৰিব। আকৌ এটা অকণমান কঠিন এটা উদাহৰণ লওঁ আহক। এইবাৰ লৈছোঁ 4 2 5 1। এইটো কৰিব লাগে। এতিয়া প্ৰথম ষ্টেপত কি কৰিব লাগিব? একক স্থানত থকা সংখ্যাকেইটা পূৰণ কৰিব লাগিব। ইয়াতে আছে, তাৰমানে ইয়াতে একক সংখ্যা দুটা কি কি আছে? ইয়াতে 2 আৰু 1। এইকেইটা ইনটু কৰিলে কিমান হ'ব? 2 হ'ব। তাৰপিছত ছেকেণ্ড ষ্টেপত কি কৰিব লাগিব? 1 আৰু 4টো ইনটু কৰিব লাগিব। কিমান হ'ব? 4 ইনটু 1 কৰিলে 4 হ'ব। থাৰ্ড ষ্টেপত 5 ইনটু 2 কিমান হ'ব? 10। তো 10 আৰু 4 প্লাছ কৰিলে কিমান হ'ব? 14। তো এই 14ৰ ইয়াতে এই দশক স্থানত এটা অংকহে বহিব। গতিকে এই 14ৰ 4টো ইয়াতে বহিব। কিমান থাকিলে? 1 থাকিলে। তো 1টো থাকি গ'ল। লাষ্ট ষ্টেপত কি কৰিব লাগিব? 5 আৰু 4 এইটো ইনটু কৰিব লাগিব। লাষ্ট স্থানত কি কি আছে? 4 আৰু 5। গতিকে 5 আৰু 4 এইটো ইনটু কৰিব লাগিব। কিমান হ'ব? 5 আৰু 4 ইনটু কৰিলে 5 4 গুণ 20। এইটো প্লাছ কৰিলে কিমান হ'ব? 21। গতিকে ইয়াতে বহিব 21। এইখিনি হৈছে আপোনাৰ উত্তৰটো, আপোনাৰ এনসাৰটো। একদম অতি সহজ। এইবাৰ লৈছোঁ 9 8 6 5। তো প্ৰথম ষ্টেপ কি কৰিব লাগিব? 8 আৰু 5 ইনটু কৰিলে কিমান হ'ব? 40। 40ৰ 0টো ইয়াত বহিব আৰু 4 এটা থাকি গ'ল। তো ছেকেণ্ড ষ্টেপত 9 ইনটু 5 কিমান হ'ব? 45। তাৰপিছত থাৰ্ড ষ্টেপত 6 ইনটু 8 কিমান হ'ব? 48।
তো এইখিনি প্লাছ কৰিলে কিমান হ'ব 4 5 কৰিলে কিমান হ'ব 9 9 8 17 1 গ'ল তাৰপিছত 4 4 8 9 তো দশক স্থানত কি বহিব 7 টো বহিব মানে দশক স্থানত মাত্ৰ এই দশক স্থানত মাত্ৰ এটাহে অংক বহে গতিকে ইয়াতে 7 টো বহি গ'ল থাকিলে কিমান 9 থাকি গ'ল তো লাষ্ট স্টেপত কি কৰিব লাগিব আমি 6 আৰু 9 থাকি গ'ল তো 6 আৰু 9 ইনটু কৰিলে কিমান হ'ব 9 6 গুণ কিমান হ'ব 54 কিমান হ'ব 13 1 গ'লে কিমান হ'ব 6 গতিকে ইয়াতে বহিব 63 এইটো হৈছে আপোনালোকৰ এনসাৰ বন্ধুসকল আকৌ এবাৰ নতুনকৈ আকৌ এটা উদাহৰণ হিচাপে লওঁ এইটো অকমান কঠিন এক্সাম্পলে লওঁ চাও আহকচোন এবাৰ লওঁ 9 7 8 6 এইকেইটা ললোঁ এতিয়া আগৰ ফৰ্মুলা হিচাপত কিমান হ'ব কৰিলে 42 7 * 6 কৰিলে 42 হয় 42 ৰ 2 বহিব 4 টো ৰৈ গ'ল তো সেকেন্ড স্টেপত 6 * 9 কৰিলে কিমান হ'ব 54 কিমান তাৰপিছত নেক্সট থাৰ্ড স্টেপত থাকিলে 8 * 7 কিমান হ'ব 8 * 7 কৰিলে 56 তো এইখিনি টোটাল আমি কিমান কৰিম প্লাস কৰিলো কিমান হ'ব 4 + 4 হলে 8 হ'ব 8 6 14 14 মানে 1 টো ইফালে গুচি গ'ল 5 + 5 হলে 10 হ'ব তাৰপিছত 11 তো এই সংখ্যা তিনিটাৰ এই ইয়াতে মাত্ৰ এটাহে অংক বহিব ইয়াত এই তিনিটাৰ এটা অংক এইটো ইয়াৰে কোনটো বহিব এই 4 টো বহিব 4 টো এটা বহিল থাকিলে কিমান 11 এতিয়া 11 টো প্লাস কৰিব লাগিব এই 9 * 8 কিমান হ'ব 72 এই 72 প্লাস কৰিব লাগিব কিমান হ'ব এই 11 টো থাকি গ'ল নহয় এই 11 টো থাকি গ'ল তো কিমান হ'ব 3 তাৰ পিছত 8 কিমান হ'ব ইয়াত বহিব এটা 8 3 4 2 এইটো হৈছে আপোনাৰ টোটাল আনসাৰ এইখিনি আনসাৰ আপোনালোকে হয়নে নহয় আপোনালোকে চাব পাৰে আনসাৰটো কৰি পিনে একদম ভাল লাগে আপোনালোকৰ এটা খেলৰ নিচিনা গেমৰ নিচিনা আপোনালোকে ট্ৰাই কৰিব পাৰে এইখিনি আছিল আজিৰ টপিকৰ ওপৰত ভিডিওটো আৰু আপোনালোকে যদি তিনিটা অংকৰে গঠিত সংখ্যাৰ যদি পূৰণৰ এনেকে সলভ কৰাটো যদি আপোনালোকে বিচাৰে হেইটোৰ ওপৰত যদি ভিডিও আনিব লাগে আপোনালোকে কমেন্ট কৰি জনাব আজিলৈকে এই ভিডিওটো ইমানতে সামৰণি মাৰিলো আগলৈও এনেকুৱা ভাল ভাল ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই দিব ধন্যবাদ